আমি সকলোৱে এবিধ গছৰ নাম প্ৰায়ে শুনি আহিছোঁ, যিজোপা গছৰ পৰা আহৰণ কৰা কেঁচা সামগ্ৰীবিধেৰে প্ৰস্তুত কৰে সুগন্ধি। আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা থকা সুগন্ধিৰ কেঁচা সামগ্ৰী অসমত বৰ্তমানে অধিক উপলব্ধ। উজনি অসমৰ গাঁৱে চহৰে দেখিবলৈ পোৱা এই গছজোপা হৈছে সাঁচি গছ। এই গছজোপাৰ ভিতৰৰ অংশত থকা অগৰু নামেৰে পৰিচিত কেঁচা সামগ্ৰীৰ পৰাই প্ৰস্তুত কৰা হয় সুগন্ধি। কিন্তু জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত প্ৰাকৃতিকভাৱে সৃষ্টি হয় গছজোপাৰ ভিতৰৰ অংশৰ কেঁচা সামগ্ৰীবিধ। সম্প্ৰতি বহু পৰিয়ালৰ ঘৰে বাৰীয়ে থকা সাঁচি গছবোৰত প্ৰাকৃতিকভাৱে অগৰু প্ৰস্তুত নোহোৱাত কৃত্ৰিম পদ্ধতিৰে কৰাৰো ৰাসায়নিক দ্ৰব্য বজাৰলৈ আহিছে। ইতিমধ্যে বহু লোকে এই মূল্যৱান গছবোৰৰ পৰা লাভান্বিত নোহোৱাত কাটি পেলোৱা দেখা গৈছে। সেয়েহে অন্যান্য জিলাসমূহৰ দৰে তিনিচুকীয়া জিলাখনত থকা হাজাৰ হাজাৰ সাঁচি গছৰ পৰা লাভান্বিত হ'ব পৰাকৈ তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম চৰকাৰৰ পঞ্জীয়নভুক্ত ব্লেক ডায়মণ্ড অগৰু আৰু অগৰু অইল ইণ্ডাষ্ট্ৰিজ নামৰ উদ্যোগৰ জৰিয়তে সুলভ মূল্যত অগৰু উৎপাদনৰ কৃত্ৰিম পদ্ধতি ৰাসায়নিক দ্ৰব্য পোৱাৰ সুবিধাৰে দুজন লোকৰ হাতত দায়িত্ব অৰ্পণ কৰিছে। আজি জিলা পৰিষদৰ সভাপতিগৰাকীয়ে নিজ গৃহত থকা সাঁচি গছসমূহত কৃত্ৰিম পদ্ধতিৰে ৰাসায়নিক দ্ৰব্যসমূহ পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো সকাহ দিছে অসমৰ উজনি অসমৰ বিশেষকৈ মুঠতে অগৰু খেতি কৰাসকলক যিটো উৎসাহ প্ৰদান কৰিছে, প্ৰাথমিক পৰ্যায়ত মই আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে মই কোম্পানীৰ লগত মেনেজিং ডিৰেক্টৰ সমজিত আলী আৰু MD তেওঁলোকৰ লগতো মুঠতে যোগাযোগ কৰিছোঁ আৰু তেখেতসকলৰ লগত লৈ পেলাই এই দ্বিতীয় কাৰ্যসূচী আমি আৰম্ভ কৰিম। খুব ডাঙৰকৈ আৰম্ভ কৰিম। গোটেই তিনিচুকীয়া সমগ্ৰ জিলাখনত এটা ডাঙৰ কৰি মুঠতে আমি এই প্ৰগ্ৰেমটো আমি আৰম্ভ কৰিম। আৰু ইয়াৰ মেডিচাইন এক্সপাৰ্ট আহিছে আৰু কি বুলি কয় ইনকুলেশ্যন এক্সপাৰ্ট আহিছে আৰু তেখেতসকলক প্ৰাথমিক পৰ্যায়ৰ কামখিনি কৰিবৰ বাবে মই আজি মোৰ নিজৰ বাৰীতে থকা প্ৰায় 25-30 জোপা গছ আৰম্ভ কৰিছোঁ। ইনকুলেশ্যনৰ মই কাম আৰম্ভ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ তিনিচুকীয়া জিলাত বিশেষকৈ উজনি অসমত আমাৰ বহুত সাঁচি গছ আছে, কিন্তু আমাৰ সাঁচি গছত মুঠতে অগৰু নধৰে। ইয়াৰ বিকল্প কি কৰা যাব, এই বিষয়ে মুঠতে মোক বহুত জেগাত প্ৰশ্ন কৰিছিলে। আৰু মই নিজে স্বচক্ষুৰে মুঠতে দেখিছিলোঁ বিভিন্ন গাঁৱত, বিশেষকৈ উজনি অসমত তিনিচুকীয়া জিলাত বহুত হাজাৰ হাজাৰ গছ আছে। এই গছৰ মালিকবিলাকে এই অগৰুটো নধৰাৰ কাৰণে প্ৰায় এনেই কাটি কাটি নষ্ট কৰি পেলাইছে। নষ্ট কৰি পেলোৱাৰ কাৰণে মই চিন্তা কৰিলোঁ, এদিন শুনিলোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সাঁচি গছৰ অগৰু ধৰিবৰ কাৰণে অসম চৰকাৰে এটা মুঠতে অনুমতি প্ৰদান কৰিছে। আৰু সেই অনুমতি প্ৰদানটো কৰাৰ কাৰণে মই ভাবিলোঁ যে কেনেকৈ মুঠতে ইয়াক মুঠতে গোটেই তিনিচুকীয়া জিলাখনত ইয়াৰ মানুহখিনি উপকৃত হ'ব পৰাকৈ কি ব্যৱস্থা কৰিব পৰা বাৰীত সাঁচি গছবিলাক ৰুই ৰাখিছোঁ বুলি কোনো কাটি নেপেলাবলৈ মই সকলোকে আহ্বান জনাইছোঁ, মই তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি হিচাপে। আৰু এই ক্ষেত্ৰত এটা টীম গঠন কৰি দিয়া হৈছে। এই টীমটোত বিশেষভাৱে যোগাযোগ কৰিবৰ বাবে মই দুজন মানুহৰ নাম আৰু ফোন নম্বৰ আপোনালোকৰ যোগেদি জনাবলৈ বিচাৰিছোঁ। ৰসৰাজ মৰাণ 8638078221 আৰু এজন হ'ল ৰঞ্জন মৰাণ 7630861751। এই দুটা নম্বৰ, এই নম্বৰ দুটা যোগাযোগ কৰি তেওঁলোকে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আৰু ডাইৰেক্টলি মুঠতে যোগাযোগ কৰিবলৈ মোৰ লগতো যোগাযোগ কৰিব। তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি হিচাপে ললিত মৰাণ মোৰ লগতো ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। তেতিয়া মই তেওঁলোকৰ লগত এই ব্যৱস্থাটো মই কৰাই দিম। মই আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ মুঠতে মই জ্ঞাপন কৰিছোঁ। আজি এই হতাশাত ভুগি থকা সাঁচি গছৰ খেতিয়কসকল যাতে আজিৰ পৰা হতাশাত ভুগিব নালাগে। তিনিচুকীয়া জিলাত ইয়াৰ পৰ্যাপ্ত পৰিমাণে কোম্পানীয়ে যোগান ধৰাৰ ৰাসায়নিক মুঠতে মেডিচাইন দিয়াৰ মুঠতে ব্যৱস্থাটো
গ্ৰহণ কৰিম বুলি মুঠতে তেওঁলোকে লগত এটা চুক্তিবদ্ধ হৈছে, আলোচনা হৈছে। 2 ফুটি গোলাই হয় বা 3 ফুটি হয়, যিমান ডাঙৰ হয়। এটা গছত ধৰক আপুনি নাই কৰি সৰু গছত 2 ফুটি গছত আপুনি পাৰিব প্ৰায় 150টা 200টা ফুটা। ডাঙৰ 3 ফুটি যিটো গছ আছে তাত প্ৰায় 350 400 এটা ফুটা কৰি আপুনি ফাৰ্ষ্টৰ মেডিচিনটো মাৰিব, মাৰাৰ পিছত ছেকেণ্ড মেডিচিন 60 ডেজৰ পিছত চেক কৰি পেলাই আকৌ ৰিমেডিচিন মাৰি পেলাই আপুনি থৈ দিয়ক। তাৰপিছত কাটাৰ সময় হ'ল আপোনাৰ 8 মাহৰ পৰা 1 বছৰ। ইয়াৰ পিছত আপুনি পুৰণা যিমান কৰি থ'ব পাৰে শ্যাম ওলাব, ইমানে তেনেকুৱা লাখৰ ওপৰত কেজি যাব। বৰ্তমান আপুনি 1 ইয়াৰত আপুনি 50,000ৰ পৰা 30ৰ পৰা 1 লাখলৈকে কিলো পাৰ কেজি পাব। সম্প্ৰতি প্ৰতি কিলোগ্ৰাম অগৰুৰ মূল্য 50,000ৰ পৰা 1 লাখ পৰ্যন্ত। গতিকে সাঁচি গছৰ এই লাভজনক ব্যৱসায়ৰ প্ৰতি আগ্ৰহী লোকে উক্ত নাম আৰু ফোন নম্বৰ স্ক্ৰীনৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তিনিচুকীয়াৰ পৰা দীপেন লস্কৰৰ ৰিপৰ্ট, টাইম লাইভ আছাম।